হেল্ল' এভৰিৱান, স্বাগতম পুনৰাতি ভিডিঅ'লৈ। বহুদিন মই ভিডিঅ' দিব পৰা নাই, বহুদিন মাজতে 3-4 দিনমান হ'ল, তো ক্ষমা কৰিব। তো আজিৰ পৰা যিমানখিনি পাৰোঁ মই ৰেগুলাৰ বেচিছত দি যাব চেষ্টা কৰিম। তো আমি যি ক্লাছ 7ৰ অলমষ্ট আমাৰ কমপ্লিট, তো লাষ্ট এইটো চেপ্টাৰ মই কৈছিলোঁ যে এইটোৰ আমাৰ আধালৈকে হৈছিলে। তো আমি লাষ্ট এৰিছিলোঁ এইবিলাক আমাৰ ডিছকাশ্যন হৈ গৈছে এইখিনি। তো লাষ্ট আমাৰ ইয়াতে লাষ্ট এৰিছিলোঁ, এইখিনিলৈকে আমি কৰিছিলোঁ। এমাজন যিখিনি ৰেইন ফৰেষ্ট আছে সেইখিনিলৈকে আমি কৰিছিলোঁ। তো লাষ্ট আমাৰ ইয়াত এইটো পাৰ্ট আছিলে আমাৰ কৰিবৰ কাৰণে, লাইফ ইন দ্য গংগা ব্ৰহ্মপুত্ৰ বেচিন। বেছি আৰু একো নকওঁ, তো আমি চাওঁ ইয়াতে কি আছে। তো গংগা ব্ৰহ্মপুত্ৰ আমি গমেই পাইছে, আমাৰ যি ইণ্ডিয়াৰ ব্ৰহ্মপুত্ৰ আমাৰ অসমৰে মাজেৰে বৈ যায়। The tributary of rivers Ganga and Brahmaputra together from the Ganga Brahmaputra basin in the Indian subcontinent. আমাৰ যি গংগা আৰু ব্ৰহ্মপুত্ৰ মিলি কেনে কি হৈছে গংগা ব্ৰহ্মপুত্ৰ বেচিন বনাইছে। তো এই দুইটা মানে কি কিমান আমাৰ কোনটো লেটিটিউডত আমাৰ আগুৰি আছে বুলি কৈছে, কোনটো মানে আগুৰি মানে ক'ত আছে, কোনটো চিটুৱেটেড বিটুইন 10 ডিগ্ৰী নৰ্থ টু 30 ডিগ্ৰী নৰ্থ লেটিটিউড। আমাৰ কিমান হ'ল 10 ডিগ্ৰী নৰ্থ টু 30 ডিগ্ৰী নৰ্থৰ এইখিনি আমাৰ অৱস্থিত হয়। দ্য ট্ৰিবিউটাৰী আমাৰ যি আমাৰ গংগা ট্ৰিবিউটাৰী কেইখনৰ নাম মনত ৰাখিলে হ'ল ঘাগ্ৰা, দেন সোন, চম্বল, গণ্ডক, কোচি এইখন। আৰু ব্ৰহ্মপুত্ৰৰ এটা ট্ৰিবিউটাৰী যিটো নাম নাই আছে, আমি জানোৱেই যিহেতু আমি অসমৰ মানুহ হয়, তো ব্ৰহ্মপুত্ৰ ট্ৰিবিউটাৰী নামকেইটা তো ইয়াতে দিয়া নাই বাৰু, এটা নাই দিয়া যদি মানে তেনেকৈ নাহে আৰু। তো এইখিনি হ'ল। দেন আহিলে দ্য প্লেইন অফ গংগা এণ্ড ব্ৰহ্মপুত্ৰ, দ্য মাউণ্টেইনছ এণ্ড ফুড হিলছ অফ দ্য তো ইয়াতে এইখিনি দিছে যে মানে গংগা আৰু ব্ৰহ্মপুত্ৰ এইখিনি লাষ্টত আমাৰ কি হয়, বাংলাদেশত গংগা আৰু ব্ৰহ্মপুত্ৰ মিলিত হৈ কেনে ইফালে আহি কেনে বে অফ বেংগলত পৰে। তো এইটো মনত ৰাখিব যে বে অফ বেংগলত পৰে, এইটো জানেই সকলোৱে বাৰু। The Himalayas and the Sundarban deltas are the main features of these basins. তো এই বেচিনৰ মানে কি মেইন ফিচাৰ্ছ হয়, হিমালয়াছ আছে, সুন্দৰবন ডেল্টা আছে, তাৰপিছত ইয়াতে মাউণ্টেইন এৰিয়াছ আছে, ফুড হিলছ আছে। তাৰপিছত আহিলে যে অক্সবো লেকছ ডট দ্য প্লেইনছ এৰিয়াছত আমাৰ কি ডট হয়, অক্সবো লেকছ আমাৰ গঠিত হয়। তাৰপিছত আমাৰ এইখিনিতো বাৰু হ'ল। তাৰপিছত আমাৰ মনচুন আমাৰ কোনটো সময়ত আমাৰ হয়, মনচুন ব্ৰিংছ ৰেইনছ ফ্ৰম মিড জুনৰ পৰা মিড ছেপ্টেম্বৰৰ সময়খিনিত আমাৰ কি হয়, মনচুনৰ সময়খিনি হয়। ছামাৰত কি হয়, গৰম হয়, আৰু উইণ্টাৰত কুল হয় এইখিনি লোকেশ্যনখিনিত। আৰু তো এইখিনি মনত ৰাখিলে হ'ল। আৰু যিখিনি পইণ্ট মানে লাইন মই ক'ম, তো বেচিন এই বেচিনত আমাৰ কি হয়, মেইন কথাটো হৈছে যে আমাৰ যি নদীৰ কাষৰ যিখিনি এৰিয়া, সেই এৰিয়াখিনি আমাৰ বেছি ফাৰ্টাইল হয়, আৰু সেই ফাৰ্টাইল হোৱাৰ কাৰণে আমাৰ কি হয়, কৃষিৰ কাৰণে মানে বেছি উপযোগী হয়, আৰু সেই মানুহখিনি আমাৰ তাতে সেইখিনিতে আমাৰ কি হয়, মানুহ বসবাস কৰা মানে বেছি হয়। তো সেইটো কথাই ইয়াত আমাৰ দিছে যে মানে যিবিলাক মাউণ্টেইন এৰিয়া আছে তাত আমাৰ কি হয়, মানে মানুহৰ যিটো ডেঞ্চিটি তাতে বা মানুহৰ পপুলেশ্যন তাত কম হয়, কিন্তু আমাৰ যি মানে নদীৰ কাষৰ এৰিয়া আছে সেইখিনি আমাৰ কি হয়, মানুহৰ হেবিটেশ্যনৰ কাৰণে চুইটেবল হয়। তো এইখিনি কথাই ইয়াতে দিয়া আছে। The soil fertile বুলি কৈছে, তাৰপিছত agriculture is main occupation of the people where flat land is available to grow crops. The density of populations of the আমাৰ কি হয়, প্লেইন এৰিয়াত কি হয়, ডেঞ্চিটিটো আমাৰ বেছি মানে হাই হয়। তাৰপিছত আৰু মেইন ক্ৰপ কি হয়, পেডি। তো পেডি মেইন ক্ৰপ হয়, সেইখিনি মনত ৰাখিলে হ'ল। আৰু কেতিয়া মানে পেডি the cultivation of paddy requires sufficient water. It grow in in the area where the amount of rainfall is high. যেতিয়া ৰেইনফল হাই হয় তেতিয়া আমাৰ কি হয়, এই মানে পেডিৰ কাৰণে আমাৰ এই উপযোগী হয়, মানে পানী বহুত বেছি লাগে, চাফিচিয়েণ্ট বুলি কৈছে, চাফিচিয়েণ্ট ৱাটাৰ। তাৰপিছত ইয়াতে আছে যে পপুলেশ্যন ডেঞ্চিটি বুলি গ্লছাৰীত আছে, কি আছে আমাৰ চাওঁ। ইট মিনছ দ্য নাম্বাৰ অফ পাৰ্চনছ, মানে পপুলেশ্যন ডেঞ্চিটি বুলি ক'লে কি বুজা যায়, ইট মিনছ দ্য নাম্বাৰ অফ পপুলেশ্যন ডেট লিভ ইন 1 স্কুৱেৰ কিলোমিটাৰ। 1 স্কুৱেৰ কিলোমিটাৰত কিমানখিনি মানুহ বসবাস কৰিব পাৰিব, সেইখিনি কথা মানে সেইখিনি কৰা হয়। অফ দ্য এৰিয়া, ফৰ এক্সাম্পল দিছে যে দ্য পপুলেশ্যন ডেঞ্চিটি অফ উত্তৰাখণ্ড ইজ 189, while the density of West Bengal is 1029 and the Bihar is 1102. তো আমাৰ ডেঞ্চিটি কিহত বেছি হয়, বিহাৰত বেছি হয়। তো মানে ধৰক এটা এৰিয়া, সেই এৰিয়াখিনিত কিমান মানুহ বসবাস কৰিব, তো সেই বসবাসৰ সেইটোকে আমাৰ কি হয়, ডেঞ্চিটি বুলি কয়। ধৰি লওক পাহাৰ এৰিয়া, তো পাহাৰ এৰিয়াত কি হয়, মানে ইয়াত এটা ঘৰ থাকিব, আকৌ বহুত মানে 1 স্কুৱেৰ কিলোমিটাৰ যিখিনি এৰিয়া হ'ব, সেইখিনি ধৰক মানে মানুহৰ যিখিনি বসবাস সেইটো বহুত আঁতৰে থাকে, বহুত কম হয়, মানে ঘনত্বটো কম হয়। ডেঞ্চিটি মানে ঘনত্ব। আৰু কিছুমান মানে যিবিলাক প্লেইন এৰিয়া আছে তাত মানে কি ঘন হিচাপত ঘনে ওচৰাওচৰিকৈ মানুহবোৰ থাকে, তো সেইটোৱে হৈছে ডেঞ্চিটি। তাৰপিছত ইয়াতে দি দিছে হুইট মেজ, চৰগাম, কি মানে ইয়াতে মানে হেৰিবোৰ ক্ৰপছবিলাক কৰা হয় এইখিনি দি দিছে। দ্য ক্ৰেছ ক্ৰপ কি হয়, কেছ ক্ৰপ হৈছে লাইক চুগাৰ কেন এণ্ড জুট আৰ অলছ' গ্ৰ'ন। বানানা কেছ ক্ৰপটো মনত ৰাখিলে হ'ল যে চুগাৰ কেন আৰু জুট। তাৰপিছত বানানা প্লেণ্টেশ্যনছ আৰ চিন ইন ছাম এৰিয়াছ অফ দ্য প্লেন। ইন ৱেষ্ট বেংগল এণ্ড আছাম টি ইজ গ্ৰ'ন ইন প্লেণ্টেশ্যন। আছাম আৰু বেংগলত টি প্লেণ্টেশ্যন কৰা হয়। চিল্ক প্ৰডাকশ্যন ক'ত কৰা হয়, আমাৰ চিল্ক প্ৰডাকশ্যন কৰা হয় আমাৰ আছামত মষ্ট পপুলেট মানে হেৰি হয়, আৰু বিহাৰত কৰা হয়। ইন দ্য মাউণ্টেইন এণ্ড হিলছ এৰিয়াত কি হয়, ৱেৰ শ্লোপছ এণ্ড জেণ্টেল ক্ৰপছ গ্ৰ' এণ্ড অন টেৰেছ।
The vegetation cover of the area varies according to the type of landforms. In Ganga and Brahmaputra plain, tropical deciduous trees grow along the teak, sal, and people. Thick bamboo groves are common in the Brahmaputra plain. The delta is covered with mangrove forest. In part of Uttarakhand, Sikkim, and Arunachal Pradesh, coniferous tree like pine, deodar, and fir can be seen because the climate is cool and the slopes are steep. তো আমাৰ এতিয়া কি ক'লে মানে বেম্বো আমাৰ ক'ত মানে গ্ৰ' কৰা হয় ব্ৰহ্মপুত্ৰ প্লেনবিলাকত দেখা পোৱা যায় আমাৰ অসমতো দেখিছে বেম্বো বহুতখিনি দেখিবলৈ পোৱা যায় তাৰপিছত যিবিলাক আমাৰ ডেল্টা এৰিয়া আছে তাত আমাৰ ডেল্টা এৰিয়া আছে সেইখিনি আমাৰ কি ফৰেষ্ট দেখিবলৈ পোৱা যায় মেনগ্ৰোভছ ফৰেষ্ট দেখিবলৈ পোৱা যায় যি সুন্দৰবন ডেল্টা আছে তাতে আমাৰ কি হয় মেনগ্ৰোভছ ফৰেষ্ট দেখিবলৈ পোৱা যায় তাৰপিছত যি উত্তৰাখণ্ড আছে ছিকিম আছে বা অৰুণাচল প্ৰদেশ যিখিনি পাহাৰ এৰিয়া এইখিনিত কি হয় আমাৰ কেনিফেৰিয়াছ ট্ৰী যেনে ধৰক পাইন দেওদাৰ ফায়াৰ এইবিলাক আমাৰ দেখিবলৈ পোৱা যায় কাৰণ ইয়াৰ ক্লাইমেটটো আমাৰ কুল হয় তো এইখিনি মনত ৰাখিলে হ'ল তাৰপিছত এতিয়া আমাৰ আহিলে ৱাইল্ড লাইফৰ কথা তো ইয়াতে কেনেকুৱা ধৰণৰ ৱাইল্ড লাইফ দেখিবলৈ পোৱা যায় কেনেকুৱা ৱাইল্ড দেখিবলৈ পোৱা যায় এলিফেণ্ট টাইগাৰ ডিয়াৰ মাংকিজ আৰু এইবিলাক কমন হয় তো ওৱান হৰ্ণ ৰাইনো আমাৰ ক'ত দেখিবলৈ পোৱা যায় অবভিয়াছলি আমাৰ অসমত পপুলাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক দেন আহিলে আমাৰ বেংগল টাইগাৰ ক্ৰক'ডাইলছ আৰু এইবিলাকো পোৱা যায় যে ডেল্টা এৰিয়াত কি পোৱা যায় বেংগল টাইগাৰ্ছ আমাৰ ক'ত পোৱা যায় ৱেষ্ট বেংগলত পোৱা যায় ক্ৰক'ডাইলছ আৰু ফাউণ্ড একুৱেটিক লাইফ এবাউণ্ডছ ইন দ্য ফ্ৰেছ ৰিভাৰ water, the lake, and the Bay of Bengal Sea. The most popular varieties of fish are the rohu, ketla, and hilsa. এইবোৰ কি হয় এইবোৰ এনেকুৱা প্ৰকাৰৰ মাছবোৰ দেখিবলৈ পোৱা যায় ফিছ এণ্ড ৰাইচ ইজ দ্য ষ্টেপল ডায়েট অফ দ্য পিপল লিভিং ইন দ্য এৰিয়া তো ষ্টেপল ডায়েট বুলি ক'লে আমাৰ কি বুলি বুজিম ফিছ এণ্ড ৰাইচ মই ৰাখিলে টেৰেছ ফাৰ্মিং বুলি কথা কৈছে যিটো আমি জুম খেতি বুলি কওঁ তো আমি অলৰেডি আগত পাইছোঁ নেকি মোৰ মনত পৰিছে কিবা টেৰেছ এনেকুৱা জুম খেতিৰ কথা টেৰেছ মানে গমেই পাইছে ষ্টেপ টাইপৰ বস্তুটো মানে কৰা হয় যিখিনি পাহাৰ এৰিয়া তো সেই পাহাৰ এৰিয়াত আমাৰ টেৰেছ ফাৰ্মিং কৰা হয় মানে জুম খেতি ডু ইউ ন' দিছে ইন দ্য ফ্ৰেছ ৱাটাৰ অফ ৰিভাৰ গংগা এণ্ড ৰিভাৰ ব্ৰহ্মপুত্ৰ আৰু ভেৰাইটি অফ ডলফিন লোকেলি কল চুচু তো আমাৰ কি হয় ডলফিন পোৱা যায় যি গংগাত আৰু ব্ৰহ্মপুত্ৰত আমাৰ ডলফিন পোৱা যায় তো তাক আমাৰ লোকেলি কি বুলি জনা যায় চুচু বুলি জনা যায় কল ব্লাইণ্ড ডলফিন অলছ' কল ব্লাইণ্ড ডলফিন ইজ ফাউণ্ড The presence of susu is an indication of the health of the river. The untreated industrial and urban waste with high amount of chemicals are killing this species. তো আমাৰ গমেই পাইছে আমাৰ যি ৱাটাৰ পলিউশ্যন হৈ আছে তো সেই পলিউশ্যনবিলাকৰ কাৰণে আমাৰ কি হয় এই যিবোৰ ডলফিন এই প্ৰকাৰৰ ডলফিনবিলাক কি হৈছে মানে মৰি যাবলৈ ধৰিছে আৰু সেইখিনি কথাই কৈছে তো মনত ৰাখিলে হ'ল আৰু যে আমাৰ যি ব্ৰহ্মপুত্ৰ আৰু গংগাত ডলফিনো পোৱা যায় তো লোকেলি যিটো নাম হয় সেইটো কি হয় চুচু আৰু ইয়াক অলছ' নামটো কি জনা যায় ব্লাইণ্ড ডলফিন বুলি জনা যায় তাৰপিছত ইয়াতে এটা কেছ ষ্টাডি দিছে সেইখিনি আপোনালোকে নিজে পঢ়ি ল'ব কেছ ষ্টাডিটো ইম্পৰ্টেণ্ট হয় কেছ ষ্টাডিবিলাকো তাৰপিছত ইয়াতে আকৌ ডু ইউ নট আছে accelerate the efforts of ASIP universal sanitation coverage and put for sanitation the Prime Minister of India launched the Swachh Bharat mission এইটো মনত ৰাখিলে হ'ল যে স্বচ্ছ ভাৰত মিছন কেতিয়া মানে কৰা হৈছিল লঞ্চ কৰা হৈছিলে 2 অক্টোবৰ 2014 2 অক্টোবৰ আমাৰ যি গান্ধী জয়ন্তী দিৱস আছিলে সেই গান্ধী জয়ন্তী দিৱসৰ দিনাখন আমাৰ এইটো লঞ্চ কৰা হৈছিলে 2014ত তাৰপিছত আহিলে যে গংগা ব্ৰহ্মপুত্ৰ প্লেইনছ হেজ ছেভাৰেল উইংছ টাউনছ এণ্ড চিটিজ এইবাৰ চিটিজৰ কথা আহিলে তো চিটিজ অফ এলাহাবাদ কানপুৰ বানাৰসী লক্ষ্ণৌ পাটনা এণ্ড কলকাতা অল দ্য পপুলেশ্যন অফ মোৰ দেন 10 lakhs আৰ লোকেটেড এলং দ্য ৰিভাৰ গংগা তো এইখিনিত কিমান পপুলেশ্যন থাকে মোৰ দেন 10 lakhs দ্য ৱেষ্ট ৱাটাৰ ফ্ৰম দিছ টাউনছ এণ্ড ইণ্ডাষ্ট্ৰী is discharged into the rivers. This leads to the populations of the rivers. All the four ways of transport are well developed in the Ganga Brahmaputra basins. In the plain areas, the roadway and railway transportations of the people from one place to another. The water এইখিনি গমেই পাইছে মানে আমাৰ ট্ৰান্সপৰ্টেশ্যনৰ কথা কি কৈছে আমাৰ ৰেলৱে চলিছে ৰোডৱে চলিছে তাৰপিছত আমাৰ যি পানীৰে ৱাটাৰৱে সেই কথাখিনি কৈ আছে যে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাব পাৰি তাৰপিছত কলকাতা ইজ এন ইম্পৰ্টেণ্ট পৰ্ট আমাৰ কলকাতাত যি ইম্পৰ্টেণ্ট পৰ্ট আছে সেইটোৰ নাম কি হৈছে হুগলি ৰিভাৰ হুগলি তো সেইটো মনত ৰাখিলে হ'ল দ্য প্লেন এৰিয়া অলছ' হেজ এ লাৰ্জ নাম্বাৰ অফ এয়াৰপৰ্টছ তো প্লেন এৰিয়াত আমাৰ কি আছে লাৰ্জ নাম্বাৰ অফ এয়াৰপৰ্ট আছে দ্য Tourism is another important activity of the basin. The Taj Mahal on the bank of river Yamuna in Agra. মনত ৰাখিলে হ'ল Taj Mahal কোনটো ৰিভাৰৰ পাৰত আছে বুলি ক'লে bank of the Yamuna river. Allahabad on the confluence of the river Ganga and Yamuna. Buddhist stupas in Uttar Pradesh and Bihar. Lucknow with its Imambara. তো এইখিনি মনত ৰাখিলে আসামত কি আছে আসাম উইথ কাজিৰঙা এণ্ড মানাছ উইথ ৱাইল্ড লাইফ চেঞ্চুৰিজ এণ্ড অৰুণাচল প্ৰদেশ উইথ এ ডিষ্টিংক্ট ট্ৰাইবেল কালচাৰ্ছ আৰ চাম অফ দ্য প্লেচ ৱাৰ ভিজিট
মানে কি হৈছে যিবিলাক আমাৰ গংগা আৰু ব্ৰহ্মপুত্ৰ বেচিন আছে তো তাত আমাৰ কি হয় টুৰিজিমৰ কাৰণে বহুত মানে টুৰিজিম যি আছে টুৰিষ্টসকল আহে তো সেইসকলেও কি কৰে এটা মোষ্ট ইম্পৰ্টেণ্ট মানে এক্টিভিটি এটা ৰোল প্লে' কৰে মানে তেওঁলোকৰ পৰা আমাৰখিনি বহুতখিনি মানে কি হৈ আছে মানে এটা ইনকাম এটা হেৰি হৈ আছে ন দেশখনত এটা ইকনমিকেলি আমাৰ ডেভেলপ হ'ব ন তেতিয়া যেনেকৈ তাজমহল মানুহে চাবলৈ আহিলে তো তাৰপিছত আমাৰ যি কাজিৰঙাত আছে ওৱানৰ ৰাইনো আছে চাবলৈ আহে তাৰপিছত অৰুণাচল প্ৰদেশ চাবলৈ যায় তেনেকুৱা আৰু মানে অৰুণাচল প্ৰদেশ কৈছে যে মানে কি হয় মাল্টি ট্ৰাইবেল কালচাৰেল প্লেচ হয় এটা তো সেইখিনি কথা ইয়াতে কৈছে একজেক্টলি মানে মনত ৰাখিলে হ'ল যে তাজমহল কোনটো জেগাত আছে বা ধৰক এই বুদ্ধিষ্ট স্তূপাবিলাক ক'ত আছে বুদ্ধিষ্ট স্তূপাত মানুহে চাবলৈ আহে তো সেইখিনি কথা আৰু যে এইখিনি আমাৰ ক'ত এক্টিভিটি ৰোল প্লে' কৰে মানে এটা মানে কি আৰু বেছ আমাৰ যি আমাৰ এই গংগা ব্ৰহ্মপুত্ৰ বেচিন আছে তাত এটা মানে ইম্পৰ্টেণ্ট এক্টিভিটি এটা প্লে' কৰে আৰু তো এইখিনি আছিলে এইখিনি ইমান টান নহয় যিখিনি ক'লোঁ মই ইমান টান নহয় ইজিয়ে হয় এইটো চেপ্টাৰটো ইয়াতে কমপ্লিট হ'ল আজি তাৰপিছত নেক্সট আমি ক্লাছ 8ৰ যি আমাৰ জিঅ'গ্ৰাফী আছে ষ্টাৰ্ট কৰিম নেক্সট ক্লাছৰ পৰা তো এইখিনি যদি আৰু কিবা যদি বুজিব লগা থাকিলে তো জনাব আপোনালোকে আৰু ইয়াতে ইমান বিশেষ ইমানখিনি নাই এইখিনি আপোনালোকে মানে নিজেও কুৱেশ্যন দেখিলে মানে টিক কৰিব পাৰিব যিহেতু ইমান টান নহয় জাষ্ট মানে কিছুমান বস্তু থাকে ন যেনেকৈ ধৰক ষ্টেটিক জিকে টাইপৰ আৰু যেনেকৈ ধৰক তাজমহল ক'ত আছে বা কোনটো ৰিভাৰত আছে সেইবিলাক ষ্টেটিক জিকে কিছুমান কনচেপ্ট থাকে অলপ বুজিব লগা কনচেপ্ট থাকে তো এইখিনি আপোনালোকে পাৰিবই কৰিবৰ কাৰণে তো এইখিনিতে আজি সামৰিলোঁ ধন্যবাদ